हेलो फ्रेंड्स जिके मॉडर्न असम यूट्यूब चैनल आपलोक स्वागतम जानाइछु আগন্তুক হবলগীয়া 2023-24 বৰ্ষত DME অৰ্থাৎ অসম সাহিত্য বিভাগৰ তৃতীয় অৰ্থাৎ চতুৰ্থ বিভাগৰ পৰীক্ষাৰ্থীসকলৰ বাবে অসমৰ পৰা অৰ্থাৎ কাৰেণ্ট এফেয়াৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছো আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব ভিডিঅ'টো টানি নাচাই যাতে সম্পূৰ্ণ কৰিছে তাৰ বাবে আশা ৰাখিলো আৰু নতুন ইউটিউবাৰ হিচাপে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছো মোক সাপোৰ্ট কৰিব সাপোৰ্ট কৰিলে ইয়াতকৈ ভাল ভাল ভিডিঅ' মই দিব পাৰিম চেনেলটো সাবস্ক্ৰাইব কৰি পাহৰিলে নাযাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰি জনাব বলক আমি এতিয়া ভিডিঅ'লৈ যাওঁ বলা আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল আলি লিগাং উৎসৱত কৰা নৃত্যক কি বোলা হয় ইয়াত চাৰিটা অপচন দিয়া আছে আৰু উত্তৰটো হ'ল অপশন সি গুমৰাজ পাক্স 2 নম্বৰ প্ৰশ্নটো হ'ল মিচিং সকলক আগতে কি বুলি কোৱা হৈছিল ইয়াত চাৰিটা অপচন দিয়া আছে আৰু উত্তৰটো হ'ল অপশন এ মিৰি মিচিং সকলক আগতে মিৰি বুলি জনা গৈছিল 3 নম্বৰ প্ৰশ্নটো হ'ল মিচিং সকলৰ গ্ৰাম্য আদালতৰ নাম কি ইয়াৰ চাৰিটা অপচন আছে আৰু সঠিক উত্তৰ হ'ল অপশন এ কুবেং মিচিং সকলৰ গ্ৰাম্য আদালতৰ নাম হ'ল কুবেং 4 নম্বৰ প্ৰশ্নটো হ'ল মিচিং সকলৰ জাতীয় উৎসৱ কি ইয়াৰ চাৰিটা অপচন দিয়া আছে আৰু উত্তৰ হ'ল অপশন ডি আলি আই লিগাং মিচিং সকলৰ জাতীয় উৎসৱ হ'ল আলি আই লিগাং সো গাইস আজিৰ প্ৰশ্নসমূহ বিশেষকৈ অসমত থকা জনজাতীয় অৰ্থাৎ জনগোষ্ঠী সকলৰ ওপৰত কৰা হৈছে 5 নম্বৰ প্ৰশ্নটো হ'ল বাথৌ কি তো ইয়াত চাৰিটা অপচন দিয়া আছে আৰু সঠিক উত্তৰ হ'ল অপশন এ বড়ো সকলৰ ঈশ্বৰ 6 নম্বৰ প্ৰশ্নটো হ'ল বড়ো সকলৰ প্ৰধান উৎসৱ কি অপশন এ বৈশাগু হ'ল ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 7 ৰাভা সকলৰ প্ৰধান উৎসৱ কি চাৰিটা অপচন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি বাইখ ৰাভা সকলৰ প্ৰধান উৎসৱ হ'ল বাইখ 8 নম্বৰ প্ৰশ্নটো হ'ল ডিমাছা কছাৰী সকল কেইটা বংশত বিভক্ত ইয়াত চাৰিটা অপচন দিয়া আছে আৰু সঠিক উত্তৰটো হ'ব অপশন সি 42টা 9 নম্বৰ প্ৰশ্নটো হ'ল ডিমাছা সকলৰ পৰম দেৱতা কোন ইয়াত অপশন এ দিয়া আছে শিৱ অপশন বি দুৰ্গা অপশন সি লক্ষ্মী অপশন ডি মাছাই গতিকে ইয়াৰ উত্তৰটো হ'ল অপশন ডি মাছাই ডিমাছা সকলৰ পৰম দেৱতা হ'ল মাছাই আজি 10 নম্বৰ প্ৰশ্নটো হ'ল সোণোৱাল কছাৰী সকলৰ সাংস্কৃতিক সম্পদ কি হয় ইয়াত চাৰিটা অপশন দিয়া আছে আৰু কাৰেক্ট উত্তৰটো হ'ল অপশন সি হাইদাং গীত 11 নম্বৰ প্ৰশ্নটো হ'ল কাৰ্বি সকলৰ পৰম আৰাধ্য দেৱতা কোন ইয়াৰ উত্তৰটো হ'ল অপশন সি আৰনাম কাথে 12 নম্বৰ প্ৰশ্নটো হ'ল তিৱা সকলৰ আন এটা নাম কি বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ প্ৰায়ভাগ আহি থাকে অপশন এ লালুং হ'ল ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰ প্ৰশ্নটো হ'ল তিৱা সকলৰ আদি বাসস্থান ক'ত আছিল ইয়াত চাৰিটা অপশন দিয়া আছে অপশন এ চীন অপশন বি আফ্ৰিকা অপশন সি ভাৰত অপশন ডি তিব্বত গতিকে চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশন ডি তিব্বত তিৱাসকল সাধাৰণতে তিব্বতৰ পৰাই আহিছে কুৱেশ্যন নম্বৰ 15টো হ'ল কাৰ্বি সকলৰ জাতীয় উৎসৱ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশন সি ৰংখেৰ কাৰ্বি সকলৰ প্ৰধান জাতীয় উৎসৱ হ'ল ৰংখেৰ 15 নম্বৰ প্ৰশ্নটো হ'ল দেউৰী সকলে ক'ত পূজা কৰে ইয়াত চাৰিটা অপশন দিয়া আছে অপশন এ নদীৰ পাৰত অপশন বি পাহাৰত অপশন সি মিডিকত
অপশ্যন ডি এটাও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন সি থান বা মেডিকত দেউৰীসকলে পূজা কৰে 16 নম্বৰ প্ৰশ্নটো হ'ল অসমত কিমান শতাংশ বড়ো জাতিৰ মানুহ আছে তো অপশ্যন এত আছে 45%, অপশ্যন বি 56%, অপশ্যন সি 50%, অপশ্যন ডি 40%। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 45% অৰ্থাৎ 45%। 17 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া মানুহ কাৰ্বিসকলক কি বোলে বন্ধু-বান্ধৱীসকল ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিকিৰ অসমীয়া মানুহ কাৰ্বিসকলক মিকিৰ বুলি কোৱা হয় বন্ধু-বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আপোনালোকৰ সাপোৰ্টৰ কাৰণে ৰৈ আছো আপোনালোকে যিমান সাপোৰ্ট কৰিব মই সিমান ভাল ভিডিঅ' দিবলৈ যত্ন কৰিম 18 নম্বৰ প্ৰশ্নটো হ'ল ছগৰা মিছৱা কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যন এ দিয়া আছে বড়ো অপশ্যন বি কাৰ্বি অপশ্যন সি তিৱা অপশ্যন ডি মিকিৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তিৱা ছগৰা মিছৱা হ'ল তিৱা জনগোষ্ঠীৰ উৎসৱ 19 নম্বৰ প্ৰশ্নটো হ'ল এংটি কোন জনগোষ্ঠীৰ ফৈদ ইয়াতো চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ সঠিক উত্তৰ হ'ল অপশ্যন বি কাৰ্বি এংটি হ'ল কাৰ্বি জনগোষ্ঠীৰ ফৈদ 20 নম্বৰ প্ৰশ্নটো হ'ল দেউৰীসকলে কোন ধৰ্মৰ মানুহ অপশ্যন এ আছে হিন্দু অপশ্যন বি খ্ৰীষ্টান অপশ্যন সি ইছলাম অপশ্যন ডি ওপৰ এটাও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ হিন্দু দেউৰীসকল হ'ল হিন্দু ধৰ্মৰ মানুহ 21 নম্বৰ প্ৰশ্নটো হ'ল তামোল পাণৰ ব্যৱহাৰ তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে অৰ্থাৎ আমাৰ অসমীয়া মানুহসকলৰ যি পৰম্পৰা আলহী ঘৰত গ'লে যিটো দি সমাদৰ কৰে গতিকে এই মানে তামোল পাণৰ ব্যৱহাৰটো ক'ৰ পৰা আহিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি অষ্ট্ৰিক সকলৰ পৰা 23 নম্বৰ প্ৰশ্নটো হ'ল হাইদাংগী তলৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য গীত অপশ্যন এ কাৰ্বি অপশ্যন বি বড়ো অপশ্যন সি মিচিং অপশ্যন ডি সোণোৱাল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি সোণোৱাল সকলৰ আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল খেৰাই পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ বন্ধু-বান্ধৱীসকল আপোনালোকে জানে নিশ্চয় ইয়াৰ উত্তৰ কোনটো হ'ব এইটো উত্তৰ কি হ'ব আপোনালোকে মোক কমেন্ট বক্সত জনাই দিব আৰু আকৌ কৈছো ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেন্ট কৰি জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ মই এজন নতুন ইউটিউবাৰ হয় আপোনালোকৰ সাপোৰ্টৰ খুবেই প্ৰয়োজন আৰু যদি আপোনালোকে মোক সাপোৰ্ট কৰে তেনেহ'লে ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু অৱশেষত সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ